হেল্ল' ফ্ৰেণ্ডছ, গুড মৰ্ণিং। কি খবৰ আপোনালোকৰ? আপোনালোকে জানে যে মই বাহঁতৰ ঘৰত আছোঁ। আজি মানে বেলেগ বৰ লাগিছে, কাৰণ আজি ঘৰত কোনো নাই। মা গৈছে হস্পিটেললৈ আৰু বা গ'ল ডিউটি। গতিকে ঘৰত মই অকলে। তো কি কৰোঁ কি নকৰোঁ ভাবি পোৱা নাই জানেনে। মই ভাবিছোঁ কমলা খাওঁ, মানে বায়ে আনি থৈ গৈছিলে। বেলেগ ভাল লাগে কমলা, মানে মোৰ বেলেগ ফেভৰেট হয় হা। আৰু ইয়াত যদি নিমখ আৰু জলকীয়া অকণমান দি খাওঁ, ৱাও, মই তেতিয়া মই এনেকৈ খাম। হেই গাইজ, আপোনাৰ কি খবৰ? ভালে আছে নাই? আৰু এতিয়া পিকনিকৰ বতৰ পাইছেহি নহয়, ক'ত কোনে ক'ত যাব হয়। মোৰ যে একো প্লেনিঙে নাই জানেনে। যদি কোনোবাই মানে পিকনিক যায় তেতিয়াহ'লে জনাবচোন মোকো, ময়ো মানে লেম্পটোৰ নিচিনা লাগি যাম আৰু দেই। মই মানে কমলা খাই আছিলোঁ ন, কমলা খাই থকাৰ সময়তে মানে মাহঁত আহিল আৰু মাহঁতে মানে গাখীৰ লৈ আহিছিলে। এয়া গাখীৰ মই তাই গৰম কৰিবৰ কাৰণে ৰেডি কৰিছোঁ। আৰু মানে মই কফি খাম বুলি বাক কৈ পঠাইছিলোঁ, তো বায়ে মানে কফি পেকেট এটাও দি পঠাইছে। তো ধুনীয়াকৈ গাখীৰখিনি গৰম কৰি কফি একাপ বনাই একদম খাই লওঁ আৰু পূৰা। গাখীৰখিনি গৰম কৰি উঠি বোলো কফি একাপ বনাওঁ, বাট নহ'লগৈ, মানে ঘৰলৈ পটককৈ আলহী এজন ওলালেহি। চ' চাহকে বনালোঁ আৰু তাৰপাছত বোলো মোৰ কফি কাপ বনাম। এইফালে মোৰ কফি কাপ হৈ গ'ল আৰু লগতে আছে বঢ়িয়াকৈ খাই লওঁ আৰু দেই। ফ্ৰেণ্ডছ, বৰিং কফি কাপ খাই আৰু খোৱাৰ মানে অলপ পাছতে বা আহি গ'ল মানে মানে মাজুবা আহিলে। তাৰপিছত পিঠা যে কালি মানে আমি পিঠা কৰিছিলোঁ, তো পিঠাৰ কাৰণে এয়া হৈ গ'ল নাৰিকল আৰু গুড় দি পেলাই ভাজি আছোঁ। এতিয়া মানে ক'লে তুমিয়ে ভাজা, মই বোলো এনেই বহি আছোঁ যেতিয়া ভাজিবতো পাৰি ন, এয়া ভাজি আছোঁ। হেল্ল' গাইজ, মই মানে একদম নাৰিকল ভাজি আছিলোঁ তাৰপিছত বাই মানে ক'লে ৰিলছ এটা বনাই দিব লাগে। চ' গতিকে বাৰ ফোন দি এতিয়া ৰিলছ, তাৰ লগতে আমাৰ আইমনটো থাকে বাৰু। হাই কোৱা। হাই দিছোঁ হা। এতিয়া মানে আমাৰ ৰিলছ বনাই কমপ্লিট হৈ গ'ল হা। এতিয়া বাই পূৰা পিঠা পূৰাত ব্যস্ত, ইফালে বনাই আছে চাওক। সেইফালে চাওকচোন কিমান ধুনীয়াকৈ বাই বনাই আছে পিঠাকেইটা। আৰু সঁচাকৈ ন, দেখি পেলাই একদম মোৰ যে খাওঁ খাওঁ লাগিছে। এতিয়া খাম আৰু আপোনালোকক দেখাইছোঁ অকণমান। এয়া চাওক কিমান ধুনীয়াকৈ বনালে। চ' আজিলৈ ভিডিঅ'টো ইমানেই আছিল দেই। বাই বাই।